নমস্কাৰ সকলোকে। এয়া উপস্থিত আছোঁ গোবিন্দ ভৱন গীতা সত্ৰত আৰু ইয়াত অনুষ্ঠিত হৈ আছে গীতা জয়ন্তী। এইবাৰ গীতা জয়ন্তী ৪৬ সংখ্যক গীতা জয়ন্তী আৰু প্ৰতি বছৰে মাঘ মাহত এনেকৈ তিনিদিনীয়াকৈ গীতা জয়ন্তী উৎসৱ পালন কৰা হয় আৰু ইয়াত আহি সঁচাকৈ খুব ভাল লাগে। মই আগতেও গীতা সত্ৰৰ ভিডিঅ' দিছোঁ বাৰু আৰু ইয়ালৈ আহি খুব ভাল লাগে আৰু যথেষ্ট ভক্তৰ সমাগম হয় আৰু আহিয়ে প্ৰথমে নামঘৰত সেৱা কৰি ল'লোঁ, কাৰণ নামঘৰতো প্ৰথমে সেৱা গুৰুজনাক প্ৰথমে সেৱা কৰি আহিছোঁ, তাৰপিছত নামঘৰত সেৱা ল'লোঁ। আৰু আজি ইয়াত উপস্থিত আছে শ্ৰদ্ধাৰ জগত বনীয়া বাপে, আৰু তেখেতকতো চিনি নোপোৱা মানুহ নাই। তেখেতৰ ভাষণ শুনিবলৈ, তেখেতৰ শাস্ত্ৰ পাঠ শুনিবলৈ মানুহ ভিৰ হৈ থাকে। গতিকে তেখেতৰ প্ৰতিটো বাক্যই মন চুই যায়। তেখেতৰ ভাষণ শুনি আৰু অজস্ৰ ভক্ত, যিহেতু মই তাত বহা নাই, কাঠিত বহিছোঁ, কাৰণ মানুহক চাহ পানী দিবলৈও অকণমান সহায় কৰি দিলোঁ আৰু গৈ তাত কিবা এটা সহায় কৰিব পাৰিলে ভাল লাগে। সেইকাৰণে মই তালৈ যোৱা নাই আৰু ভিতৰতে এনেকৈ মানুহ আহি আছে। 2-এজন আলহী অতিথি মাতিছিলে নহয়, গতিকে আহি আছে, তেখেতসকলক চাহ দিয়াত ব্যস্ত হৈ আছোঁ। আৰু আমাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱেও আহিছিলে আৰু তেখেতক এনেকৈ খোল বাই আদৰি নিছে আমাৰ ভকতসকলে। আৰু তেখেতৰ লগত অহা নিৰাপত্তাৰক্ষীবিলাককো চাহ পানী দিলোঁ। আৰু চাহ দিওঁতে যে গেছৰ চোলাটো অকণমান সৰু হৈছিলে, ডাঙৰ চোলা এটা বেলেগ ঠাইত আছিলে, তাৰ পৰা আনি এনেকৈ চেঞ্জ কৰি ল'লোঁ। তেতিয়া ভাল হৈছে আৰু চাহ পানী কৰিবলৈ, নহ'লে এটা চোলাত দিগদাৰ হয় নহয়। গতিকে তেনেকৈ চাহ পানী, বেলেগ মানুহো আছে, ময়ো অকণমান ধৰাধৰি কৰিলোঁ আৰু তাৰপিছত এনেকৈ লাঙি চিঙাহঁত। আৰু এইখন সত্ৰ বহুত পুৰণি আৰু এখেত বনীয়া বাপেক ইয়াত খাবলৈ দিয়া হৈছে। আৰু এয়া বাহিৰত গুৰুজনাসকলে সেৱা লৈ আছে, আমিও লৈছোঁ বাৰু আহিয়ে। তাৰপিছত ভকতসকলক এনেকৈ খাবলৈ দিয়া হয়। কিছুমানে মাটিত খাইছে, কিছুমানে ওপৰত খাইছে। অহাকালিও আছে আৰু খিচাৰি চব্জি দিছে আজি। যোৱাকালি আলুৰ দম, দালি চালি এইবিলাক আছিলে আৰু অহাকালিও থাকিব কিবাকিবি। কালি আৰু নাম প্ৰসংগ, বীৰ নাম আছে আৰু ভাগৱত পাঠ আছে, সকলোবোৰ অনুষ্ঠান আছে কালি। আৰু আমি তাড়াতাড়ি তাৰপিছত ঘৰলৈ আহিলোঁ। আৰু ভিডিঅ'টো আজি ইমানেই আছিল।